আপোনালোকৰ যদি কিবা অসুবিধা থাকে এটা ৰুম শিফ্টিং কামত যায় 3 ঘণ্টা আৰামত লাগিব কথাটো অসুবিধা কামত 3 ঘণ্টা আমি অফিচত গৈ জনাব লাগে সেইখিনি অসুবিধা জনাৰ পিছত তাৰমানে আপোনালোকৰ যিখিনি প্ৰব্লেম থাকে সেইখিনি সমস্যা মানে যিখিনি মালবাহী গাড়ী আছে সেই মালবাহী গাড়ীখিনি ব্যৱস্থা কৰিছে আপোনালোকৰ ভাড়া বেলেগ হ'ব আমাৰ বেলেগ হ'ব আপোনালোকে যদি তেতিয়া আপোনালোকৰ বস্তুটো আপোনালোকৰ ঘৰত আহিয়ে বস্তুটো লাভ কৰিব পাৰিব আপোনালোকৰ বস্তুখিনি সেই গাড়ীখনে নিদিব সেই মূল্যটো দিয়ে আপোনালোকে ক্ৰয় কৰিব পাৰিব তাৰ বাবে দাদা অলপ কৈ দিওঁ মাল গ'লে আপোনাৰ ডাইৰেক্ট জড়িত অসুবিধা পোৱা তেওঁলোকে কিন্তু বস্তুনিয়াৰ ক্ষেত্ৰতহে অলপ অসুবিধা পাওঁ কমকৈ বুলি কয় বেছিকৈ দিয়ে পইচা ক্ষেত্ৰত অসুবিধা পোৱা এতিয়াতো আমি আৰু পইচাও বেছি বিচাৰি কৰিব যিটো বন্দবস্ত কৰি লৈছোঁ সেইটোৱে দিব আমাক ব্যৱস্থা কৰিব লাগে গ্ৰাহকে যে বস্তু নিম বুলি কয় তাতকৈ অফাৰ দিয়ে তাৰ বাবে চালকসকল অসুবিধাত পৰে ট্ৰেফিকৰ সমস্যাৰ সৃষ্টি হোৱা দেখা পোৱা যায় তেনেধৰণৰ বহু ধৰণৰ সমস্যা তেওঁলোক থাকে এতিয়া তেওঁলোকে যিহেতু নাম পঞ্জীয়ন কৰিছে ইয়াত আৰু নাম পঞ্জীয়ন কৰাৰ পৰা তেওঁলোকে তেনেকুৱা সুবিধা হ'ব বুলি কৈছে কিন্তু যিটো বস্তুটো কেতিয়াবা ভাড়া নাপায় এতিয়া এই ধৰণৰ কথা কৈছে তেওঁলোকৰ এতিয়া সুবিধা হ'ব তেওঁলোকৰ জীৱিকাৰ পথটো ভালদৰে মুকলি হ'ব বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু এইটোৱে হৈছে প্ৰতিষ্ঠান যাৰ লগত বহুকেইটা সেৱা জড়িত হৈ আছে আপোনালোকেও যোগাযোগ কৰিব পাৰিব আপোনালোকো লাভৱান